নমস্কাৰ সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সবকে স্বাগতম জনাইছোঁ এতিয়া 5টা বাজি গ'ল সাৰু আহি পাইছে এতিয়া ইভিনিং টাইমটো আমি কেনেকৈ দুইজনে মিলি স্পেন্ড কৰোঁ সেইখিনি আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব এতিয়া সাৰ আহি কি নিজৰ সেটআপটোত বহি গ'লহি খালি এনি টাইম অফিচৰ পৰা আহি পেলাই খালি পঢ়াৰ কাম ইউটিউবৰ কাম তেনেকৈ থাকে মানে যেহেতু সকলোৱে পৰীক্ষা আহি আছে আৰু মেট্ৰিক পৰীক্ষালে বেছি দিন নাই গতিকে মই প্ৰত্যেকবাৰে পৰীক্ষাৰ সময়ত বেছিকৈ কষ্ট কৰোঁ একেদিনৰ ৰাতি 12টা 1টালৈকে মই পৰীক্ষাৰ কাৰণে বহুত ভিডিঅ'ৰ কাৰণে মানে কণ্টেণ্ট বনাই থাকিব লগা হৈছে আজিও সেইবাবে ক্লাছ 10ৰ প্ৰি ফাইনেলৰ মানে পেপাৰ এখন ছল্ভ কৰি আছিলোঁ আৰু সেইখন মই দেখাম সেইবাবে বহুত কষ্ট কৰিব লগা হৈছে তোমালোকৰ কাৰণে অলপমান তোমালোকেও মোক মৰম দিবা ছাপোৰ্ট কৰিবা ছাবস্ক্ৰাইবাৰ্ছ বঢ়াই দিবা ভিউজ দিবা তোমালোকে ভালকৈ উপকৃত হোৱা তোমালোকে বেছিকৈ চালে ভিউজটো বেছিকৈ আহে আৰু ভিউজ আহিলে মই পইচা একো নাপাওঁ কিন্তু মানে ভাল লাগে যে তোমালোকে বেছিকৈ চাইছা মানে তোমালোকৰ কিবা এটা লাভ হৈছে আৰু মই দিনটো অফিচত কষ্ট কৰি আহি সন্ধিয়া 6টামান বজাৰ পৰা এনেকৈ বহি যাওঁ আৰু মোৰ লাইফত বেলেগ একো কাম নাই এতিয়া তোমালোকৰ কাৰণে ইমান কষ্ট কৰি আছোঁ অলপমান মৰম দিলে ভাল লাগে সেইটো কাৰণে আৰু অকল মই নহয় মানে মই কষ্টটো কৰি আছোঁ তাৰ উপৰি মেডামেও বহুত কষ্ট কৰি আছে তোমালোকৰ কাৰণে তেওঁ মোক কণ্টেণ্টবিলাকত বহুত সহায় কৰি আছে আৰু তেওঁ হিন্দীৰো স্পেচিয়েল কিছুমান বস্তু বনাই আছে আমি এনেকৈ সন্ধিয়া সময়খিনি পঢ়াৰ লগত কটাওঁ আৰু মানে পঢ়াৰ লগত জড়িত হৈ থাকি দুইজনে এনেও ভালেই পাওঁ আগৰ পৰা ঠিক আছে টেষ্টৰ কাৰণে মানে যিবিলাক টেষ্ট পেপাৰ মানে সব ডিষ্ট্ৰিক্টৰ তাৰ মানে মই পাৰ্ট কৰি বনাই আছোঁ আছামিছৰ এতিয়া বনাইছোঁ তাৰপিছত হিন্দীখিনি বনাম তেনেকৈ বনাই গৈ আছোঁ বঢ়িয়া গতিকে আমি দুইজনে এনেকৈ বহি মানে পূৰা কষ্ট কৰি আছোঁ দিন ৰাত তোমালোকৰ ভালৰ কাৰণে কি বনালা কফি তাৰপিছত তোমাৰ এইকেইটা খোৱা বস্তু বাহ কমাই খোৱা আকৌ কিবা খাম বুলি কৈছে নহয় আমাৰ মানে দুবাৰ খোৱা হয় এতিয়া পূৰা সন্ধিয়া কফি কাপ খাই ন টিভি চাইছে একদম টিভি চাইছে কফি খাম বোলা এতিয়া কফি খাই মানে একদম খেল চোৱাৰ মজাই বেলেগ আৰু একদম বেছি নেদেখাওঁ বাৰু কপিৰাইট লাগি যাব পাৰে এতিয়া মানে কি হ'ল মেগী খাব মন গ'ল মেডামৰ তো মই ভাবিলোঁ আজি অলপ মই মেগী মোক আজি মোকে বনাই খুৱাইছে তো মই ভাবিলোঁ এইকেইদিন মোক ইমান শুশ্ৰূষা কৰি আছে আজি মই শুশ্ৰূষা কৰোঁ মেগী বনাওঁ কাৰণ সেইটোৱে চবতকৈ মই বেছি ভালকৈ বনোৱা বস্তু মানে এইবিলাক তুমি নাজানা সেইটো হয় আৰু 7টা বাজি গ'ল আৰু মানে খেল দি আছে আজি পাহৰি গৈছিলোঁ ইণ্ডিয়া নিউজিলেণ্ডৰ মানে খেল আছে ওডিআই এইটো বিৰাট কোহলি বেটিঙত আছে জল্দি বনাই মানে আধা খিচাকে নোখোৱাবা খালি মোক জল্দি ডিম আৰু মেগী বনাম এগ মেগী বাহ ভাগ্য ন ব'লা মেগী ৰেডি হৈ আছে মেগী ৰং নাই যে বেছি মছলা নিদিওঁ ন ৰং যিমান বেছি মছলা দিবা 3 পেকেট মেগী তাত মই 2 পেকেট মছলা দিছোঁ 3 পেকেট দিলে তুমি তেনেকৈ দিয়া তেতিয়া বেছি মছলা আহে আৰু মেগীটো এনেও স্বাস্থ্যৰ কাৰণে ভাল নহয় মানে আমি কি ভাবিছোঁ আমি য'ত ফুৰিব যাম তাত আমি বহুত মানে খাম ন বাহিৰা বস্তু তাৰপিছত আকৌ হেল্ডি ৰুটিনত আহিম আৰু মানে এক্সিডেণ্ট হোৱাৰ আগত পূৰা হেল্ডি হৈ আছিলোঁ তাৰপিছত যি খাই আছোঁ মানে একো মানে খোৱাৰ একো হিচাপে নাই এতিয়া আকৌ ফিটনেছ জাৰ্ণিত আহিব লাগিব জিমটো মই কৰিব নোৱাৰিম 6-7 মাহমান এবছৰমান ধৰা আৰু কিন্তু খোৱাটো মেইনটেইন কৰিব লাগিব হ'লেও ন গতিকে মেগী হৈ আছে আৰু এইফালে ৰাতিৰ কাৰণে মানে পনীৰ চনীৰ কাটি থৈ দিছোঁ এইটো দেখাই দিয়া পনীৰ চনীৰ কাটি থৈ দিছোঁ আজি পনীৰ খাম মানে ৰাতি সেইবাবে গ'ল কথা পাতি এতিয়া আমি ধুনীয়াকৈ বিৰাট কোহলি ইনিংছ চাই খাম ব'লা এতিয়া ছাৰৰ মেগী হৈ গ'ল টেষ্ট কৰোঁ মই আজিলৈকে ছাৰৰ হাতৰ মেগী নাই খোৱা কিন্তু নাই খোৱা তুমি মোক বনাই খুওৱা নাই আজি খুৱাইছে মানে চাওঁ কি হয় কি বনাইছে এবাৰ সোমাই পাকঘৰত তেহেজ নেহেজ কৰি দিয়ে খেল চাই আছোঁ এইফালে মানে এডভাৰটাইজ চলি আছে বাৰু বিৰাট কোহলি ইনিংছ আৰু বাকী লাইট এটা আনিছিলোঁ সেইদিনা মই লাইটটো দেখাই আছোঁ মানে দেখাম বুলি ভাবি আছিলোঁ ইউনিক লাইট আৰু অলপ আনিছোঁ মই সেইদিনা হেভেলছৰ এমেজনত অৰ্ডাৰ দি এইটো মানে মোৰ আগতেও আছিলে এইটো স্মাৰ্ট বাল্ব তাৰপিছত এইটো এটাই ফিচাৰ ভাল যে ইয়াতে পূৰা এপৰ পৰা ধুনীয়াকৈ কণ্ট্ৰল কৰিব পাৰিম মই চাবাচোন ইয়াত হোৱাইট দিলোঁ পূৰা ধুনীয়াকৈ হোৱাইট আহি গ'ল আৰু বাকী কালাৰ এতিয়া ধৰক আমি একদম পূৰা খেল চাম চিনেমা চাম মেগী খাই আৰু তো সেই হিচাপত কালাৰটো নিজৰ হিচাপত চইচ কৰি লওঁ এইটো মই ইয়াত ঘূৰাই আছোঁ লাইট পূৰা কণ্ট্ৰল হৈ থাকিব আৰু যে কিবা গানতো হয় মানে ইয়াতে মিউজিক চিংক এটা আছে মিউজিক ৰিথম তো অৰ্থাৎ মই যেনেকৈ কথা কওঁ মই যিমান কথা কৈ আছোঁ এই হিচাপত এই বস্তুটো চেঞ্জ হৈ আছে দেখিছে আৰু যদি ডিস্কো গান লগাওঁ এইটো বেলেগকৈ চেঞ্জ হ'ব আৰু পূৰা
তো এই হিচাপত এই গানটো মানে এই বাল্বটো মজা মানে এইটো এনেকুৱা বস্তুবিলাক মোৰ ভাল লাগে বেছি দামো নাই নহয় এইটো 350 লৈছে এমেজনত সেইটো কাৰণে আপোনালোকে ল'ব পাৰে লাগিলে ডেছক্ৰিপশ্যনত মোবাইলৰ লিংকটো দি দিম কোনোবাই যদি কয় কি বনাইছোঁ বাটাৰ পনীৰ কেপচিকাম দি পেলাই তাৰপিছত ভাজি আৰু এয়া মিঠা আলু ফ্ৰাই বা বেলেগ বেলেগ মানে এয়াৰ ফ্ৰাইত বনাইছোঁ হেল্ডি কেটেল চেল একো নাই দিয়া মজা আজি একদম স্পেচিয়েল আইটেম ন হয় হয় ভেজ হ'লেও মানে আজি আমি ভেজ হ'লেও মানে ভালকৈ খাবলৈ চেষ্টা কৰোঁ আৰু এখন এফালে চিৰিজ লগাই লৈছোঁ টিভিত ধুনীয়াকৈ যমুনা পাৰ নে কি এখন আজিলৈকে বাৰু মই চাই পোৱা নাই আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ ন আমি সোফাটো বিছনা কৰি লওঁ সোফাটো বিচনা কৰি লওঁ টিভি চাই থাকোঁ তাৰপিছত আকৌ সোফা ৰাতি হ'লে ৰাতিপুৱা উঠি আকৌ এইটো ঠিক কৰি থৈ দিওঁ খাই লওঁ নেকি ন ঠিক ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু